শৰতৰ ৰাতি বংশীৰ ধ্বনি। শৰতৰ দুৱাৰদলিতে ভৰি দিলেই এনে লাগে যেন শৰত এটি চঞ্চল পক্ষী, আবেগ আৰু সময়ৰ সাক্ষী। শৰতৰ এটি স্নিগ্ধ জোনাক ৰাতি শুনিছোঁ বংশীৰ মাত ৰিণিকি ৰিণিকি। নিয়ৰবোৰেও আজি নাচিছে প্ৰাণ ঢালি। সেয়া বাৰু কাৰ বংশীৰ সুৰ? সেয়া আকাশত দেখোন কোনোবাই গৰ্জি উঠিছে। দৈৱকীৰ অষ্টম পুত্ৰই হ'ব তোৰ প্ৰাণৰ বৈ। এয়া যেন কম্পিত হৈ উঠা এটি আকাশবাণী। সেয়া ভাহি আহিছে আকৌ মধুৰ ৰাগী, এটি মধুৰ মাত, শ্ৰীকৃষ্ণৰ অমৃতবাণী। আকৌ তাৰ মাজতে ভাহি আহিছে দৈৱকীৰ কাতৰ কণ্ঠ আৰু গৰ্জিত কংসৰ মাত, উদান্ত শব্দ। শুনিছোঁ ভৰিৰ খোজৰ তালে তালে নুপুৰৰ মাত, নৃত্যৰ ঝংকাৰত লৰিছে বৃন্দাবন। গোপীসকলৰ মাজত সেয়া থিয় দি আছে হাইলাখ ভগৱান। আজি মোহন বংশীৰ সুৰত ৰাধা বাউলী হৈ পৰিছে, চিনাকি সুৰবোৰে ৰাধাক দহন কৰিছে। ফৰিং ফুটা জোনাকত আজি শূন্যতাই গ্ৰাস কৰিছে। সপোনবোৰো আধাতে মৰহি গৈছে আৰু শৰত প্ৰাপ্তিৰ অপ্ৰাপ্তিবোৰত ইমাথো সাক্ষী হৈ ৰৈছে। সেয়াই শৰত, আধা লিখা দস্তাবেজবোৰৰ মাজত জি উঠে স্নিগ্ধ সন্ধ্যা, ৰাধিকাৰ হৃদয়ৰ কথা। আৰু সেই ময়ূৰ পাখিবোৰ তলসৰা শেৱালিৰ দুবৰি তুলিছে।